হেল্ল' দোস্ত, আমি আজি আহিছোঁ ফুলদাহঁতৰ বাৰীৰ পাছফালে আৰু ইয়াতে বনাই আছোঁ আমি এটা জিৰণি সময়ৰ ঘৰ। আৰু ইয়াতে ফুলদাহঁতৰ বাৰীৰ পাছফালে আছে 2 বিঘা মাটি, আৰু সেই মাটিত আছে পানী অলপ আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। মানে ইয়াত মানে অলপ সেই আছে, ডালিমৰ গাছ আছে, মানে বাগান। ইয়াতে আমি কৰিছোঁ জিৰণি ঘৰ। চব ফুলদাৰ সন্মুখত আহিছোঁ আৰু চব ইয়াত পানী আছে আৰু টাইম পাছ কৰি আছোঁ। আৰু চব আমি পানীখিনি দেখুৱাই দিছোঁ, মানে এইফালে কৰি মানে এইবিলাক যি থৌগা ভাল লাগে। ইয়াতে আমি মানে ভাবিছিলোঁ ইয়াৰে সৰু এখন দলং বনাম ইয়াত, পুৰা একেলগে দলং টাইম পাছ মানে এইকেইদিন নবনাও, মানে সেই 12 দিন হ'লে বনাম। 12 দিন বলক আমি ফুলদাহঁতৰ ওচৰলৈ যাওঁ। ফুলদাই আমাৰ দুষাৰ মান অলপ কথা ক'ব। বলক ঘৰটোৰ বিষয়ে বলক। আৰু হঠাৎ পাই গ'লো ফুলদাৰ আঞ্জাত। এই যে আপুনি ঘৰটো আছে, কি ক'ব? এনেই আৰু টাইম পাছ কৰি আছোঁ, কি কৰিম আৰু প্ৰকৃতিৰ মাজতে নেকি এটা সৰু জুপুৰি বনাইছোঁ টাইম পাছ জিৰণি লোৱাৰ কাৰণে। সৰুতে এনেকৈ ৰং খেলিছিলোঁ ঘৰত, এতিয়া সৰু আছিলোঁ, স্কুললৈ যোৱা নাছিলোঁ। সেই সৰুকালৰ দিনবিলাক মনত পৰিছে, সেয়ে আৰু এতিয়া কামখিনি কৰি লওঁ। আৰু চব ইয়াতে ডালিমৰ গাছ আৰু কল আছে, গছ আছে, ডাঙৰ গছ আছে। তাৰপিছত ডালিম, মধুৰিআম, কল, এখন পথাৰ আছে আমাৰ মাজত। আৰু সৰুটো মোৰ ঘৰ, এইটো তাহাৰ ঘৰ। তাৰপিছত এইবিলাক চক, এইবিলাক কলৰ বাগান, আৰু এইডাল নেমু টেঙা, এইডাল বহুত এইডাল ডালিম চক। চক এইবিলাক কলে কি ক'ব, কিন্তু গৰু খাই শেষ কৰে চাওকচোন। এই তাত কলটো দেখিছে নাই, এই কলডাল গৰু খাই শেষ কৰিছে। কি চিনাৰী আমাৰে বাৰীৰ পাছফাল নাই চাওকচোন। সৰু ফুলদাই কাম কৰি আছে। আমি সৰুতো খেলা আছিলোঁ, ভালে লাগে। বাপৰে কি থৌকে বতাহ এটা দিলি এতে কৰিলোঁ হয়, কিন্তু ৰ'দ না বহুত। আমি এইবিলাক ঘৰটোৰ পৰা সেই মানে কল চোচ নি দিম, দি কিনে ভিডিঅ'টো শেষ হ'ব দিয়ক। বলক মানে ওচৰলৈ যাওঁ আৰু। মানে কি আমি আছোঁ বৰ্তমান মানে প্ৰকৃতিৰ মাজত। চক আমি কি থৌগা প্ৰকৃতিৰ কাম কৰি আছোঁ, কালিও কৰিম পৰহিও কৰিম কৰি আছোঁ। আৰু শুনক, এই ভিডিঅ'টো ছাবস্ক্ৰাইব কৰিব দেই সকলেও, আৰু এটা লাইক কৰি দিব। লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব, কৰিব মিক্সাৰত তো ৰ'ব আমাৰ সম্পূৰ্ণ ঘৰটো আছোঁ। তো বাই। এতিয়া মানে আমি ঘৰটো সম্পূৰ্ণ হয় মই দেখুৱাই দিম। ৰ'ব হোৱা নাই বৰ্তমান, হ'ব আৰু বলক। এটা মোৰ কথা পাতি আছে। প্লিজ ছাবস্ক্ৰাইব কৰক না প্লিজ, নহ'লে কিন্তু মই কিন্তু ভিডিঅ' নিদিওঁ। দিয়ক না, ছাবস্ক্ৰাইব কৰিব দেই প্লিজ। তো আহি গ'ল তামোলৰ পাত। জংঘলৰ টিংপাত, প্ৰকৃতিৰ টিংপাত। প্ৰকৃতিৰ টিংপাত বোলে। মানুহবিলাক এনেকৈ বাস কৰিছিল আগতে, এতিয়াও আছে কিছুমান দেশত। ফালি দিছোঁ এইবোৰত।
এই ঘৰৰ অলপমান ভিতৰত সোমাইছোঁ বহক বাপৰে ইয়াত মানে আপুনি কি দিব এনেই আৰু বহিম পিছত বনাই থাকিম কিবা কিবি ইয়াত অলপমান বাহেদি অলপ বহাই হেৰি কৰি দিব দেখা নাই কি সেই বাটা দি আছে চাওক আৰু চাওক এতিয়া মানে সেই লাহে মানে সম্পূৰ্ণ মানে হৈ আছে মানে এনেকৈ মই দিব দি কিনে হ'ল আৰু সম্পূৰ্ণ হয় না হ'ল আৰু সম্পূৰ্ণ এনেকৈ হ'ব হ'লে হ'ল আৰু চাওক আৰু এইটোৱে হৈছে আমাৰ সৰু এটা জুপুৰি ইয়াতে বাস কৰিম এইবাৰ পানী নাই পানী হ'ব পিছত টাইম পাছটো আজিলৈকে চাওক আমি ইয়াৰ পৰা দেখুৱাই দিছোঁ তাৰ নামমান এটা সৰু জুপুৰি তো আমাৰ আজিলৈকে ইমানেই বাই বাই